হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ ভালে, আপোনালোকৰো ভাল চাগে। আমাৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আজি আমি বহুত দিনৰ মূৰত চেলেঞ্জ ভিডিঅ' এটা আনিছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মেগী চেলেঞ্জ। এয়া দুজনী সমান জোখত লৈ লৈছোঁ বাতিত। এয়া পানী দুগিলাচ মানে খাব, যদি লগা হয় খাব। আৰু যদি হাৰে তেতিয়া এই বটলটো এবটল পানী খাব লাগিব। 1 2 3 ষ্টাৰ্ট। কোন জিকে? গৰম হৈছে। খাই এতিয়া দুইজনীয়া পানীটো সমানে সমানে খাওঁ আৰু উপায় নাই। এইগিলাচ খাই লওঁ, সেইটো খাবই দিব। দুজনী সমানে সমানে খাব লাগিব। খোৱাত মানে মই ভাবিছিলোঁ মই জিকিম, কিন্তু তাইও সমানে সমানে পূৰা খাইছে। এতিয়া গৰম দিন পিছে পানী খালে একো বেয়া নহয়, পানী খাব লাগে স্বাস্থ্যৰ কাৰণে। কৰি দিম আৰু আজি আকৌ ভাতৰ চেলেঞ্জ লগাম বুলি ভাবিছোঁ, তেতিয়া কোন জিকে চাম বাৰু। মইতো হাৰিমেই বাৰু। আজি সমান হৈছে দুইজনী বাৰু, সেইদিনা পানী আছেগে। পানী খাই খাই কিবা হৈছোঁ। সমান হৈছে নেকি? অকণমান মোৰ সমানে হৈছে। এইটো খতম, খাই যাওঁ। আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। বাই বাই।